এই ভিডিঅ'টোত আমি আজি এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় আলোচনা কৰিম যেটো তোমালোকৰ 9 নং অধ্যায়ত দিয়া আছে যে পৰিসীমা আৰু কালি। এইটো এটা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়। ওপৰৰ ক্লাছবিলাকতো তোমালোকে এই পৰিসীমা আৰু কালিৰ বিষয় তোমালোকে পঢ়িবলৈ পাবা। গতিকে কালি আৰু পৰিসীমা কি সেইখিনি ভালদৰে বুজাৰ বাবে আজি আমি ইয়াৰ প্ৰাথমিক ধাৰণা দিবলৈ চেষ্টা কৰিম। আমি এই ভিডিঅ'টোত কেৱল পৰিসীমাৰ বিষয়ে আলোচনা কৰিম। কালিৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম? পৰিসীমা। এতিয়া তোমালোকক যদি সোধা হয় যে তোমাৰ ফুলনি বাগিচাখনৰ পৰিসীমা কিমান, অৰ্থাৎ কি বুজিবা এইটো যে তোমাৰ ফুলনি বাগিচাখনৰ চাৰিওফালৰ দৈৰ্ঘ্য কিমান, এইটোৱে হৈছে পৰিসীমা। এতিয়া বিভিন্ন বস্তুৰ আকৃতি কিছুমান ত্ৰিভুজাকৃতিৰ হ'ব পাৰে, কিছুমান চতুৰ্ভুজাকৃতিৰ হ'ব পাৰে, কিছুমান আয়তাকৃতি, বৰ্গাকৃতি আদি হ'ব পাৰে। গতিকে প্ৰত্যেকটো আকৃতিৰ আমি পৰিসীমা কেনেদৰে উলিয়াব পাৰিম সেই বিষয়ে আজি আমি ইয়াত ভালদৰে আলোচনা কৰিম। গতিকে তোমালোকে অলপ মনোযোগেৰে ভিডিঅ'টো চাবা। প্ৰথমতে আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম যে ত্ৰিভুজৰ পৰিসীমা কেনেদৰে উলিয়ায়। যদি এইটো এটা ত্ৰিভুজ হয় বা ত্ৰিভুজাকৃতিৰ এটা ঠাই হয়, এই ত্ৰিভুজটোৰ আমি পৰিসীমা মানে কি যে ইয়াৰ চাৰিওফালৰ দৈৰ্ঘ্য, ইয়াৰ পৰা আৰম্ভ কৰিলে ইয়াৰ পৰা এনেকৈ গৈ 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 ইয়ালৈকে দৈৰ্ঘ্য কিমান হ'ব সেইটোৱে হ'ব আমাৰ পৰিসীমা। গতিকে ইয়াৰ পৰিসীমা আমি কেনেদৰে উলিয়াম? যদি এইটো শীৰ্ষবিন্দুৰ নাম হয় আমাৰ ক, এইটো যদি খ হয়, এইটো যদি গ হয়, আৰু এই ক খ বাহুৰ দৈৰ্ঘ্য যদি আমাৰ 5 চেণ্টিমিটাৰ হয়, খ গ বাহুডালৰ দৈৰ্ঘ্য যদি আমাৰ 6 চেণ্টিমিটাৰ হয়, আৰু ক গ বাহুৰ যদি দৈৰ্ঘ্য আমাৰ 7 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে পৰিসীমাটো আমি কেনেদৰে উলিয়াম? চোৱা, ত্ৰিভুজৰ পৰিসীমা যে এই বাহুটোৰ নাম কি আমাৰ ক খ, তাৰপিছত এইডাল বাহুৰ নাম কি খ গ, তিনিওডাল বাহু আমি যোগ কৰিব লাগিব। তাৰপিছত এইডাল বাহুৰ নাম কি ক গ। এতিয়া ক খৰ ঠাইত আমি সেই বাহুটোৰ দৈৰ্ঘ্য কিমান সেইটো আমি লিখি দিম। কিমান? 5 চেণ্টিমিটাৰ। 5 চেণ্টিমিটাৰ। তাৰপিছত খ গ বাহু এইডাল, গতিকে খ গ বাহুৰ দৈৰ্ঘ্য কিমান? 6 চেণ্টিমিটাৰ। 6 চেণ্টিমিটাৰ। আৰু ক গ 7 চেণ্টিমিটাৰ। এতিয়া এইকেইটা যোগ কৰি দিয়া। 5 6 11, 11 7 18 চেণ্টিমিটাৰ। এই ত্ৰিভুজটোৰ তোমাৰ পৰিসীমা হ'ব 18 চেণ্টিমিটাৰ। এইটো কি ত্ৰিভুজ আছিল? এইটো এটা বিষমবাহু ত্ৰিভুজ, কাৰণ ইয়াৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য আমাৰ বেলেগ বেলেগ। যদি আমাৰ ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হয় তেতিয়াহ'লে কি হ'ব চোৱা। যদি আমাৰ ত্ৰিভুজটো সমবাহু হয়, তাৰ মানে তিনিওডাল বাহু যদি আমাৰ সমান হয়, ধৰা হ'ল এইডাল যদি 5 চেণ্টিমিটাৰ, এইডালো 5 হ'ব আৰু এইডালো 5 চেণ্টিমিটাৰ হ'ব, তেতিয়াহ'লে আমি এইটো কি কৰিম? এইটো আমি যিহেতু তিনিওটা বাহুৰ দৈৰ্ঘ্য সমান, সেইবাবে আমি 3ৰে এটা বাহুৰ দৈৰ্ঘ্যক আমি পূৰণ কৰিম। এটা বাহুৰ দিশ, 3ৰে এটা বাহুৰ দিশ পূৰণ কৰিলে আমাৰ পৰিসীমাটো ওলাই যাব। তাৰমানে 5 3বাৰ যোগ কৰিলে যিমান হ'ব, 3ৰে এটা বাহুক পূৰণ কৰিলেও সেই সিমানেই হ'ব। কিমান হ'ব? 3 পূৰণ এটা বাহুৰ দিশ কিমান আছিল? 5 চেণ্টিমিটাৰ। তেতিয়াহ'লে 3 5 গুণ
15 সেন্টিমিটাৰ। এইটো হৈছে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিওৱা নিয়ম। ইয়াৰ পিছত আহিব আমাৰ চতুৰ্ভুজৰ পৰিসীমা। এইটো এটা চতুৰ্ভুজ। ক খ গ ঘ। এইডালৰ ধৰা 4 সেন্টিমিটাৰ, এইডাল 5 সেন্টিমিটাৰ, এইডাল 6 সেন্টিমিটাৰ আৰু এইডাল 2 সেন্টিমিটাৰ। চতুৰ্ভুজ হ'বলৈ হ'লে 4টা ৰেখাখণ্ডৰে সৃষ্টি কৰা এটা আবদ্ধ চিত্ৰ হ'লেই হ'ল। গতিকে ইয়াতে 4টা ৰেখাখণ্ডে এটা আবদ্ধ চিত্ৰৰ সৃষ্টি কৰিছে, সেইবাবে এইটো এটা কি হ'ব? চতুৰ্ভুজ। গতিকে এই চতুৰ্ভুজটোৰ আমি পৰিসীমা কেনেদৰে উলিয়াম? যে আমি ইয়াৰ পৰা এনেকৈ গৈ গৈ এই গোটেইখিনি আমি হিচাপ উলিয়াব লাগে। তাৰমানে প্ৰথমতে আমি এইডাল বাহুৰ দৈৰ্ঘ্য লিখিম। এইডাল বাহুৰ নাম কি? ক খ যোগ খ গ। এইডাল বাহু খ গ যোগ গ খ। এইডাল বাহু গ খ। তাৰপিছত এইডাল বাহু কিমান? ক খ। ক খ। ইয়াৰ পিছত আমি ক খ কিমান দৈৰ্ঘ্য? ক খ আছে আমাৰ 4 সেন্টিমিটাৰ। 4। খ গ কিমান? 5। গ খ 6 আৰু ক খ কিমান আছে আমাৰ? 2। গোটেইকেইটা একেলগে আমি সেন্টিমিটাৰ লিখিব পাৰিম। এইটো এতিয়া এইকেইটা যোগ কৰি দিলে হ'ল। 4 5 9, 9 6 15, 15 2 17 সেন্টিমিটাৰ। গতিকে এই চতুৰ্ভুজটোৰ পৰিসীমা হ'ব আমাৰ 17 সেন্টিমিটাৰ। বুজি পালানে? ইয়াৰ পিছত আমি আৰু কিছুমান যে চতুৰ্ভুজ আছিল আমাৰ, যে আয়ত, বৰ্গ, সেই আয়ত আৰু বৰ্গৰ পৰিসীমা কিদৰে উলিয়াই সেইটো আমি ভালদৰে জানিব লাগিব। এই দুটাৰ পৰিসীমা উলিয়াই তোমালোকৰ ওপৰ শ্ৰেণীবোৰত প্ৰায় লাগি থাকিব। গতিকে এতিয়াই তোমালোকে অলপ মনোযোগেৰে বস্তুখিনি বুজি ল'বা। এইটো এটা আয়ত। আয়তৰ কি হয়? বিপৰীত বাহুৰ দৈৰ্ঘ্যবোৰ সমান হয়। ক খ গ ঘ যদি এটা আয়ত হয়, ইয়াৰ ক খ সমান সমান কিমান হ'ব? গ খ। গ খ। তাৰ মানে ক খ যিমান দৈৰ্ঘ্য হ'ব, গ খ সিমানে দৈৰ্ঘ্য হ'ব। আৰু ক খ এইডাল বাহু আৰু এইডাল বাহু সমান হ'ব। এইডাল বাহুৰ নাম কি? খ গ। বুজি পালানে? এতিয়া আয়তৰ এইডাল বাহু যদি আমাৰ 6 সেন্টিমিটাৰ হয়, এইডাল বাহুৰ দৈৰ্ঘ্য যদি আমাৰ 4 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে এই আয়তটোৰ পৰিসীমা কিমান হ'ব? গতিকে আমি যিটো ফালত বেছিকৈ থাকে, বেছি কোনটোত আছে? এইটো 4, এইটো 6। এই বেছিটো আমাৰ দৈৰ্ঘ্য হ'ব, দিশ। ক খ গ ঘ এইটো আমাৰ এই আয়তটোৰ দিশ হ'ব। দিশ কিমান তেতিয়াহ'লে? এইফালে যদি 6 হয়, এইফালেও 6 হ'ব। এইফালে যদি 4 হয়, এইফালে 4 হ'ব। 6টো হ'ব দিশ। আৰু যিটো কম হয় 4, সেইটো হ'ব আমাৰ প্ৰস্থ, অৰ্থাৎ বহল। বুজি পালানে? এতিয়া এই পথাৰখনৰ বা এই আয়তাকৃতিটোৰ আমাৰ পৰিসীমা উলিয়াবলৈ হ'লে কি কৰিব লাগিব? আমি গোটেইকেইটা যোগ কৰি দিলে হ'ল। ক খ খ গ গ ঘ এইকেইটা যোগ কৰি দিলে হ'ল। চাবা ইয়াতে কি কৰিম? আয়তৰ পৰিসীমা উলিয়াবলৈ হ'লে আমি ক খ যোগ খ গ যোগ গ খ যোগ ক খ এই 4টা বাহু আমি যোগ কৰি দিম। এতিয়া চাবা ক খ কি আছিল আমাৰ? ক খ কি আছিল আমাৰ?
দিশ, আয়ত্তৰ আমাৰ দিশ, জক, খ গ এইটো কি? এইটো প্ৰস্থ, জক, গ খ এইটো কি? এইটো আমাৰ দিশ, আৰু ক খ কি? এইটো আমাৰ প্ৰস্থ। ইয়াতে কেইটা দিশ আছে আমাৰ? ইয়াতে দুইটা দিশ আছে, এটা দুটা, তাৰমানে দুইটা দিশ। আৰু প্ৰস্থ কেইটা আছে? এটা দুটা, তাৰমানে দুইটা প্ৰস্থ। এতিয়া চাবা, আমি এই দুইটো, ইয়াতো দুই আছে, ইয়াতো দুই আছে, আমি সেই দুটা আমি এঠাইত লিখিম, উমৈহতীয়াভাৱে আমি লিখিম। দুই দুই, এইটো দুই ইয়াতে আহিব। ইয়াৰ পৰা দুইটো যদি ইয়াতে যায়, কি থাকিব? অকল দিশটো থাকিব, মাজত জক চিন। ইয়াৰ পৰাও দুইটো ওলাই ইয়াতে গ'ল, থাকিব কি? প্ৰস্থ। এইটো হৈছে আমাৰ আয়তৰ পৰিসীমা উলিওৱা নিয়ম। এতিয়া অংকটো কৰিলে চাবা কি হয়। এইটো কিমান আছিল? দুই। দিশ কিমান আমাৰ? 6, জক, প্ৰস্থ কিমান আমাৰ? 4। এইবিলাক চেণ্টিমিটাৰত আছে যেতিয়া আমি চেণ্টিমিটাৰত লিখিব লাগিব। এতিয়া দুইটো কি হৈ আছে আমাৰ? দুইটো দিশ আৰু প্ৰস্থৰ লগত পূৰণ হৈ আছে। 2 পূৰণ 6 4 কিমান হয়? 10 চেণ্টিমিটাৰ। 2 10 গুণ 20 চেণ্টিমিটাৰ। চাবা, 6 4 10, 10 6 16, 16 4 20, সেইটোৱে 20 এইটো। কিন্তু আমি এনেদৰে প্ৰত্যেকটা বাহুৰ দৈৰ্ঘ্য যোগ কৰি আমি আয়তৰ পৰিসীমা নুলিয়াম। আমি অতি সহজতে এইটো নিয়ম আমি মনত ৰাখিব লাগিব। এইটো হৈছে আমাৰ আয়তৰ পৰিসীমা উলিওৱা নিয়ম। কি? 2 পূৰণ দিশ যোগ প্ৰস্থ। 2 কি হৈ আছে ইয়াৰ লগত? 2টো পূৰণ হৈ আছে। 2 পূৰণ, একো চিন নাথাকিলে কি ধৰিব লাগে আমি? এইটো পূৰণ। 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া আমি বৰ্গৰ পৰিসীমা কিদৰে উলিয়াই সেই বিষয়ে আলোচনা কৰিম। বৰ্গ হ'লে কি হয় আমাৰ? বৰ্গ হ'লে আমাৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান হয়। তাৰ মানে এইটো যদি আমাৰ 6 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে আমি বুজিব লাগিব যে গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ। এইটোও 6 হ'ব, এইটোও 6 হ'ব, এইটোও 6। তেতিয়াহ'লে আমি বৰ্গৰ পৰিসীমা কিদৰে উলিয়াম? অতি সহজ বৰ্গৰ পৰিসীমা উলিওৱা যে 4ৰে বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিলে হ'ল। এটা বাহুৰ দীৰ্ঘক আমি 4ৰে পূৰণ কৰিলে বৰ্গৰ পৰিসীমা ওলাই পৰে। 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য কিমান আমাৰ? 6 চেণ্টিমিটাৰ। তেতিয়াহ'লে 6 4 গুণ 24 চেণ্টিমিটাৰ। 6 6 12, 12 6 18, 18 6 24। আমি আৰু এইবোৰ যোগ কৰি নাথাকিম, আমি এইটো নিয়মৰ সহায়ত আমি বৰ্গৰ পৰিসীমা উলিয়াম। তেতিয়াহ'লে বৰ্গৰ পৰিসীমাটো আৰু আয়তৰ পৰিসীমা কি আছিল? কি আছিল? 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো তোমালোকে মনত ৰাখিবা। ইমান সময়লৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু তোমাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।